স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাবিলাক 4 ছেপ্টেম্বৰত হ'ব আৰু তাৰ পিছতে এই পৰীক্ষা হোৱাৰ পিছতে আমাৰ তৃতীয় বৰ্গৰবিলাক আমি চেষ্টা কৰিম সেই মাহৰ ভিতৰত শেষত বা তাৰ পিছতে কাৰণ এতিয়া ৰাজ্যখনত বহু পৰীক্ষা ইতিমধ্যে বেলেগ বেলেগ ডেটত হৈ আছে সেইকাৰণে আমি ডেটবিলাক ডিষ্ট্ৰিক্টবিলাকৰ পৰা পাব পৰা নাই পিছুৱাই গৈছে বাৰিষা বানপানীৰ কাৰণে কিছু পিছুৱালে গতিকে আমি আশা কৰিছোঁ থাৰ্ড গ্ৰেডবিলাক আমি ফ'ৰ্থ গ্ৰেড হোৱাৰ কিছুদিন পিছতে পাতিব পাৰিম। চলি আছে আপোনালোকে চাওক যে আমি যেনেধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ কামবিলাক কৰি আছোঁ আৰু এতিয়াও এই মানে ইয়াৰ পিছৰ পদক্ষেপ স্বৰূপে যথেষ্টখিনি সংখ্যক নিবনুৱাই নিযুক্তি পাবলৈ সক্ষম হ'ব যি একেলগেতো মুখ্যমন্ত্ৰীয়ে একেদিনীয়া কিমানখিনি আপোনালোকে প্ৰায় 25,000 ল'ৰাই চাকৰি পাইছে ইয়াৰ ছেকেণ্ড পদক্ষেপ হিচাপে আৰু যথেষ্টখিনি ল'ৰাই নিযুক্তি পাব। প্ৰচেছ গোটেইখিনি সম্পূৰ্ণ হৈয়ে আছে গতিকে একদম মানে কমপ্লিশ্যনত আছে কামবিলাক। বিভিন্ন কাৰণত আপোনালোকে দেখিছে বানপানীৰ কাৰণে পিছুৱাইছে মন্ত্ৰী ডাঙৰীয়াই কৈছে নিজ মুখে এইখিনি কথা।